আমি আহিছোঁ আজি বাৰ্তা গাঁৱলীয়া লোকেশ্যনত আহিছে পিংকি আৰু সত্য আব্দুল মুন গাঁৱলীয়া পৰিৱেশৰ মাজত এখন শ্বৰ্ট ফিল্ম হৈ আছে। শ্বৰ্ট ফিল্মখনৰ নাম আছিলে জোনাকী। তো প্ৰথম শ্বট সত্যই দিলে আৰু মাহী ৰেডি আছে। দিম বাৰু দিয়া নাই এতিয়ালৈকে, মই নিজে মেকআপ কৰিছোঁ। আজি আমি এখন নতুন শ্বৰ্ট মুভি কৰিবলৈ আহিছোঁ, তাতে শ্বুটিং চলি আছে। চাই থাকিব আপোনালোকে বিহাইণ্ড দ্য স্ক্ৰীনবোৰ। খুব ধুনীয়া হয় জোনাকী, মই নিজে এক্টিং কৰিছোঁ তাত, আৰু সত্যজিতো আছে। চাই থাকিব আপোনালোকে বিহাইণ্ড দ্য স্ক্ৰীন। আৰু এইটো সত্য আৰু আব্দুল ডিৰেকশ্যনত আছে আব্দুল, কেমেৰাত আছে মুন। গাইজ কেমেৰা আজি বেয়া, মানে গিম্বেল বেয়া। প্ৰথম শ্বটটো লৈ আছে, চাই থাকক আপোনালোকে। এইফালে ধুনীয়া আছে, ধুনীয়া লৈ আছে। মই আহিলোঁ। বন্ধুসকল, এখন মিষ্টাৰ ৰাজু। ৰাজু কি কৰি আছে? ৰাজু যোৱা যোৱা যোৱা। অলপমান নহয়, অলপমান কৰিব পাৰে, একো নাই। নালাগে, তাত লাহেকৈ হ'ব লাগিব। বেছি বেছি কৰিব নালাগে, তাত এইখিনিয়ে। নাকত পানী সোমাই কি কৰি আছা? বছ কি কেৰেক্টাৰ আছিল আপোনাৰ? বেয়া কেৰেক্টাৰ, একদম বেয়া কেৰেক্টাৰ না? বেয়া মনৰ অলপ মানুহ, দিয়ে। বেয়া মনৰ মানুহ মানে। মই ফালি দিব আজি ষ্টৰি আপোনালোকে কালাৰ গুচি গৈছে। সঁচাকৈ যদি সময় দাঙি ফুৰিব লগা হ'ল নহয়, বিয়া হৈ চলিব পাৰিলোঁ মানে নোৱাৰোঁ ন, একদম আব্দুলে হেল্প কৰে নেকি তোমাক? পানী পানী কৰি আছে লালচি। আহিব নোৱাৰি নেকি? নোৱাৰি। কিয় আহিব নোৱাৰি নেকি? Ini pas sampai ke lah. Milik saya bisa dulu. Mana itu? Ini usul itu guna macam apa itu? আচ্ছা বেলেগৰ মই কি দেখাব লাগিব? চাদত কি দিছা? চাদত কি দিছা? পানী ঢালি কি কয়? কিয় পানী দিছা? কিয় পানী দিছা? গৰম গৰম চাহ খাই পেলাই যদি জিভা জিভা চেলেকি যায়, সেইটো কাৰণে পানী চেলেকি যোৱা মানে শুই যাব। সেইটো আৰু শুই যোৱাটো স্বাভাৱিক, চেলেকি নগ'লে 100 কলাক হৈ যায়। কেনে দেখা পাইছোঁ কচ্ছা কচ্ছা
হেডলাইট চাহখিনি খালে মোটামুটি 10 ঘণ্টামান টাইম চাহখিনি খালে হাঁ ইয়াৰ কেনেকৈ মাৰি ফেলব লাগে এনেকৈ মাৰি ফেলব লাগে স্কিং লাইটিং মুস্তাক মানুহ ফকাস কৰ লাইট এই ক'ত লাইন মাৰিছে মই গম পোৱা নাই তাৰমানে লাইটটো দিম নেকি তাতকে লাইট লাগিব কি লাগে তা তোমাক ধৰা একে ধৰি হয় এচি দাকে ধৰা মানে তই বুজি পাকঘৰৰ ভিতৰত চুট লৈছোঁ বন্ধুসকল কাটিব বুলি নাই অলপমান ৰেডি ৰলি তোমাৰ কাজি মই কিমান লাইক মানে চাওকচোন কিমান লাইক মানে দেখা নাই ঔটেঙা মা খানা চলিছে নেকি মজা আমি খানা খাইছোঁ মানে লাঞ্চ টাইম মাহী মোবাইলটো হেৰাইছে যাৰ কাৰণে টেনশ্যনত আছে পাই যাবা টেনশ্যন ল'ব নালাগে ৰিলছ কাৰ লগত বনাইছিলা হেল্ল' ৰিল কাৰ লগত বনাইছিলা ৰিলছ কি চলি আছে বুজি নেকি হা চলি আছে অঁ চটনে আছো কি মানে বেডৰুমত চাহ খাবা এই চাওক চকুত চশমা বেডৰুমত চাহ খুৱাব মাতা মই মাথা নাই তো নিজে নিজে জবৰদস্তি আজিৰ কাৰণে আমাৰ ফাৰ্ষ্ট ডে শ্বুট পিকআপ আৰু কালি আছে নমস্কাৰ কালি নিশ্চয় লগ পাম আৰু আজি হাঁহ হ'বনে আজি হাঁহ হ'বনে হাঁহ আব্দুল্লাহ খুদা আব্দুল্লাহ হাঁহ হ'বনে হাঁহ হ'ব মই বনাম ব'লা গুড মৰ্ণিং বন্ধুসকল আজি আহিছোঁ আকৌ বাগদাত আমাৰ যোৱাকালি ৰৈ যোৱা শ্বটখিনি লোৱাৰ কাৰণে আহিছোঁ এয়া ফাৰ্ষ্ট শ্বট দিয়াৰ কাৰণে সাজু মোন কেমেৰা কৰি আছে মাহী শ্বট চাই আছে ৰেডি ৰলিং মহা আহিছে গুড মৰ্ণিং মহা গুড মৰ্ণিং ব্লগিং ষ্টাৰ্ট শ্বুটিং ফাৰ্ষ্ট শ্বট লৈ আছোঁ কেমেৰা পিছত হা দমকল এটা দিব পৰা নাই মাহী পানী আনিব যাই থাকে এনি টাইম কিছ 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 কিয় কিয় ল'ব নাজানে না বিয়া হৈ পোৱাই নাই যে এতিয়ালৈকে
হেল্ল' হেল্ল' এইটো দি দিবা এইটোকে দি বিয়া হৈ পোৱা নাই নেকি এতিয়ালৈকে হেল্ল' দাদাক এইটোকে দি দিবা এইটোৱে লগাই দিব পাৰিব চবৰে কপালত চব লেখা নাথাকে বিধি যি লিখি দিয়ে সেয়ে আৰু এতিয়া কেনেকুৱা লাগিছে এতিয়া ভালে লাগি আছে বাহিৰত ইমান মানুহে চাই আছে সেইকাৰণে লিখিছে বিয়া বাৰু পাতি লয় আৰু বেলেগ বেলেগ ছোৱালীৰ লগত তাকেই থাকে এনেকুৱা মানুহবোৰ থাকে কেলে তাকেইতো চাওক গাইছ বিয়া পাতি লয় বেলেগ ছোৱালীৰ লগত লাইন মাৰি আছে তো হেল্ল' গাইছ হেল্ল' এভৰিৱান চ' তাকেতো ইমান ধুনীয়া চোৱা ইমান ধুনীয়া ৱাইফ এজনী থকাৰ পিছতো ই বেলেগ ছোৱালীৰ লগত এই বজাৰ কৰিব পঠাইছে বেলেগ ছোৱালী এজনীৰ লগত লাইন মাৰিছে তো এইটো কথা ভাল হৈছে নে বেয়া হৈছে আপোনালোকে জনাব হা কমেণ্টত জনাব কমেণ্টত জনাব তোমাক মাহী কিনি থৈ কিনে নহয় এজন আজি ইয়াত মৃত্যুৰ হেৰি চাই মৃত্যুৰ চলি আছে শ্বট এতিয়া মৃত্যু হ'ব আমাৰ জোনাকী শ্বৰ্ট ফিল্মখনৰ হিৰ'ইনজনী পান কৰি মৃত্যু হ'ব তো আমি আহিছোঁ বৰ্তমান বাগদাত বহুত শুভাকাংক্ষী আছে কেমেৰা ঘূৰালে দেখা পাব অলৰেডি মৃতদেহ আহি গৈছে হয় দেখুৱাই দিওঁ মই মৃতদেহটো মৃতদেহ কৰি আছে মেম আপুনি কি খাই মৃত্যুবৰণ কৰিলে বিষপান কৰি আপুনি মৃত্যুবৰণ কৰি দিলে এতিয়া আপুনি সৰগত থাকি কেনেকুৱা পাইছে ন আপুনি কথা পাতিব পাৰিছে যিহেতুকে আপুনি নিশ্চয় সৰগত আছে ন ঠিক আছে চোৱা ধুনীয়াকৈ মৃত্যুবৰণ কৰিছে এটা এনেকৈ শ্বট লৈ দিওঁ বঢ়িয়া তো বন্ধুসকল আপোনালোকে চাই আছে বিহাইণ্ড দ্য চিনবোৰৰ এয়াৰ অফিচিয়েল চেনেলটিত আৰু এই শ্বৰ্ট ফিল্মখনৰ নাম হ'ল জোনাকী অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আহি আছে জোনাকী আমি ৰিয়েল হিৰ' চেনেলটিত আপোনালোকে চাবলৈ নাপাহৰিব